এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱাবাৰ কোভিড-19ৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হৈছিল, কিন্তু এইবাৰ কিমান শতাংশ পাছ কৰিছে আৰু কিমান শতাংশ ফেইল কৰিছে সবিশেষ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুডাগৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰী অনুপাতে আসনৰ সংখ্যা আমাৰ কম নহয়। একচুৱেলি আমাৰ প্ৰায় 4 লাখমান ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিয়ে আৰু তাৰে আমাৰ 65-70% পাছ কৰে, যোৱাবাৰ বেছি পাছ কৰিলে। তাৰ বিপৰীতে আমাৰ প্ৰায় 6 লাখ আসন আছে, গতিকে 2 লাখমান আসনটো আমাৰ খালিয়ে থাকি যায়। কিন্তু সমস্যাটো হৈছে সেই আসনবিলাক ক'ত ক'ত আছে। ছাত্ৰ ছাত্ৰীসকল তেওঁলোক অলপ নগৰমুখী, তেওঁলোকে নগৰৰ বিদ্যালয়লৈ বেছিকৈ আহিব বিচাৰে, গাঁৱৰ বিদ্যালয়ত থাকিব নিবিচাৰে। সেইকাৰণে কিছুমান বিদ্যালয়ত আমাৰ আসনসমূহ থাকি যায় আৰু কিছুমান বিদ্যালয়ত নামভৰ্তি বেছি হয়। যেনেকৈ ধৰি লওক কটন ইউনিভাৰ্চিটিত এতিয়াও ক্লাছ 11-12 তাত ভিৰটো বেছি, নগাঁও চহৰত ভিৰটো বেছি। কিন্তু নগাঁও চহৰৰ পৰা যদি আপুনি দূৰলৈ জুৰিয়ালৈ গুচি যায়, আপুনি লাহৰীঘাটলৈ যায়, তাত ভিৰটো কম।